Hey guys, welcome back to my YouTube channel Gaurav Raja আৰু বহুত দিনৰ মূৰত আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছো। আজি আমি যাম পিকনিক খাবলৈ, সেইকাৰণে বহুত ৰাতিপুৱাই ওলালো। আমি যাম চাবলাৰ ওচৰৰে এটা ধুনীয়া প্লেচ। সো জেগাখন হৈছে হৰধৰি বুলি কয়। এতিয়া খুৰীহত যাব আৰু এতিয়া আমি ৰাতিপুৱা আহি আছো। খুৰাই টমটম চলাইছে আৰু ইমানেই কুঁৱলী মানে দেখা নাপায়। চাওকচোন খুৰীহত টমটমত আহি আছে। আমি তাত গৈ পাই লওঁ আকৌ বাহঁত যাব পৰ্যায়পতিবা বোলে বাহঁত যাব আৰু তাৰপৰা আকৌ এইখন টমটম থৈ আকৌ তাৰপৰা আমি মেজিকত যাম। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব। বা মই যে কৈছিলোঁ পৰ্যায়পতি বা এজনীয়ে এতিয়া মেজিক আহি গ'ল। এতিয়া সকলো মেজিকত উঠিছে আৰু ৰাস্তাত ইমান ভিডিঅ' কৰা নহ'ব। আৰু চাওক ইমান ধুনীয়া এটা সুন্দৰ দৃশ্য, গোটেইখিনি চাহপাত বাগানৰ মাজে আমি আহি আছোঁ। ইমান ধুনীয়া এটা সুন্দৰ দৃশ্য। আমি এতিয়া আহি আছোঁ আৰু কিছু দূৰ গ'লেই পাম হৰধৰি। চাওকচোন গোটেইখিনি চাহপাতৰ বাগান। আমি গাড়ীৰ পৰা নামিলোঁ, নামি পেলাই এতিয়া আমি আহি আছোঁ। বাহঁত আহিছে, চাওক এয়া বাহঁত আহিছে। এইপিনে চব চাহপাতৰ বাগান আছিলে, এতিয়া ছিঙি নাইকিয়া হৈছে যিহেতু। আৰু এইটো চাওক ধুনীয়া এটা পাহাৰ আৰু এইখন দলং চাওক ধুনীয়া দলং। আহি আছোঁ এতিয়া আৰু এইখন চাওক দেখিছে। আৰু আমাৰ গাড়ীখন এইখিনিতে পাৰ্কিং কৰি থৈ দিছে। আমি পালোহি আৰু আমাৰ এইখিনি বস্তু এটা থ'লে এইখিনিতে চৌকাটো পাতিব আৰু এইখিনি ইমান ধুনীয়া এটা জেগা চাওক। এতিয়া আমাৰ ব্ৰেকফাষ্টৰ কাৰণে আছে, ইয়াত ব্ৰেড আছে আৰু ইয়াত কণী আছে আৰু এতিয়া বৰা চাউল আৰু দৈ মিলাই আছে সকলোকে। এয়া চাওক এইয়া বাহঁতে ভাত চাত বনাই আছে আৰু মানুহে বহুতকে ফটো চটো উঠিছে। দাদা আৰু ইমান ধুনীয়া এটা জুৰি আছে, ইমান ধুনীয়া এইটো জুৰি দেখিছে, ইমান ধুনীয়া চাফা পানী। আৰু ইয়াত আৰু এখৰীয়া মাংস ভগাই আছে চাওক। এইপিনে ভাত বনালে কিন্তু দেখুৱাব নোৱাৰিলোঁ আৰু ইয়াত ভিনদেউহঁতে ভাত খাই আছে। ওপৰলৈ গ'লোঁ যে চব সেইকাৰণে মানে দেখুৱাব নোৱাৰিলোঁ ভাত বনোৱা। আমাৰ পিকনিক খাই হৈ গ'ল, বস্তু চস্তু বান্ধিছে আৰু এতিয়া আমি পিকনিক খাই ৰেডি মানে ইয়াত গাড়ী আহিয়ে গ'ল এইখন আৰু এতিয়া আহি গ'লোঁ। পিকনিক গাড়ী আহিছে আৰু বাহঁতে ফটো উঠি আছে চাওক। আৰু এই চাহপাতৰ বাগান, এই চাহপাত বাগান মই চাহপাত বাগিচাৰ মাজতে আছোঁ। চাওক ইমান ধুনীয়া এটা সুন্দৰ দৃশ্য চাওক। আৰু এয়া বায়ে ফটো উঠি আছে। খুৰীহঁত তাত আছে, খুৰীহঁতে ফটো নুঠে। অকণমান মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইমান ধুনীয়া চাওক গোটেইখিনি চাহ বাগানেই চাওক। আৰু এতিয়া মই এয়া চাহপাত বাগানখন দেখুৱাইছোঁ আপোনালোকক। ইমান ধুনীয়া এটা দৃশ্য, সুন্দৰ ইমান ধুনীয়া এটা সুন্দৰ দৃশ্য। আৰু পাৰিলে আপোনালোকো আহিব। চাহপাত বাগানখনৰ নাম হৈছে লুংচাং চাহ বাগিচা, হৰধৰিৰ ওচৰতে আছে। চ' এতিয়া আমি পিকনিক খাই ৰেডি, গাড়ীত সকলো বহিছে, আমিও বহিব লাগে। এতিয়া যাওঁ আৰু ঘৰলৈ। আৰু চাওক ইমান ধুনীয়া এটা সুন্দৰ দৃশ্য। আহি পালোহি, গাড়ীৰ পৰা বস্তু চস্তু নমাব আৰু এয়া গোটেই সৰু মানুহ বাহঁতো নামিলে আৰু এতিয়া বাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ। ভিনদেউ এতিয়া আহি আছোঁ। তোমাৰ আজি গৈ কেনেকুৱা লাগিলে? ধুনীয়া লাগিলে ন? বা বোলে ধুনীয়া লাগিছে। গৈ আছোঁ এতিয়া। এতিয়া আমি টমটমত যাম আৰু এতিয়া একো ভিডিঅ' নকৰাকৈ ঘৰতহে কৰিম। বাই বাই। আৰু এতিয়া ঘৰ আহি পালোঁ, কাপোৰ সলাই ল'লোঁ। তাৰপিছত ইমান ৰাস্তাত ভিডিঅ' কৰা নহ'লে। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু আপোনালোকে বন্ধু বান্ধৱীৰ লগত এই চেনেলটো শ্বেয়াৰ কৰিব, তেতিয়া ভাল হ'ব। চ' এতিয়া বাই বাই।